ইয়াৰ আগলৈকে আমি যিকেইটা ভিডিঅ' বনালোঁ সেইকেইটাত হয়তো আপোনালোকে ভালদৰে বুজি পাইছে। এতিয়া আমি নেক্সট চাম বীজগণিত মানে এলজেব্ৰা। বীজগণিতত আমি কি বস্তু পাম যে প্ৰথমতে পাম ৰাশি। ৰাশিত পদেৰে গঠিত ৰাশি পদত আকৌ চলক থাকিব, ধ্ৰুৱক থাকিব আৰু চলকৰ লগত কি থাকিব সহগ থাকিব। প্ৰত্যেকটো বিষয় ভালদৰে বুজি যাম। ধৰা উদাহৰণৰ সহায়ত বুজাইছোঁ। ধৰা হ'ল এটা উদাহৰণ যদি লওঁ 5x স্কোৱাৰ মাইনাছ 2x প্লাছ 4। জাষ্ট উদাহৰণ এটা লৈছোঁ। এইটো হৈছে এটা কি ৰাশি। প্ৰথম কথা আহিলে এই গোটেইটোক আমি কি বুলি ক'ম ৰাশি বুলি ক'ম। এতিয়া এই ৰাশি পদেৰে গঠিত। ইয়াত এটা দুটা আৰু এই তিনিটা এইকেইটা হৈছে পদ। এই গোটেই তিনিটা পদ লগ লাগি মানে কোনকেইটা পদ 5x স্কোৱাৰ 2x মাইনাছ 2x আৰু এই প্লাছ 4 এই তিনিটা হৈছে পদ। ক'ত আছে এই গোটেই তিনিটা পদ লগ লাগি কি হ'ল আমি এই ৰাশিটো পালোঁ 5x স্কোৱাৰ মাইনাছ 2x প্লাছ 4। এতিয়া এইবোৰ পদ হৈ গ'ল। এই তিনিটা পদ এই পদত ধৰা হ'লে ইয়াৰ পৰা পদটা মই উলিয়াই ল'লোঁ 5x স্কোৱাৰ পদটো মই লৈ ল'লোঁ। ঠিক আছে। এতিয়া এই 5x স্কোৱাৰত আমি কি বিচাৰিম চলক, ধ্ৰুৱক আৰু সহগ বিচাৰিম। ঠিক আছে। এই 5x স্কোৱাৰত কি থাকিব এইটো এটা কি পদ আৰু এই পদত কি আছে এই যিটো x2। ঠিক আছে। এই x2 যিবোৰ আখৰ থাকিব তোমাৰ xও থাকিব পাৰে, yও থাকিব পাৰে, eও থাকিব পাৰে, bও থাকিব পাৰে, যিকোনো থাকিব পাৰে। তো যিবোৰ আখৰে থাকিব সেই আখৰে থকাবোৰ হৈছে কি এই x হৈছে কি চলক। মানে ইয়াৰ মানটো সদায় কি হৈ থাকে সাল সলনি হৈ থাকে। আৰু এই চলকৰ লগত যিটো সংখ্যা মানে যিটো সংখ্যাত থাকিব আৰু যিটো চলকৰ লগত পূৰণ হৈ থাকিব সেইটো মানে 5টোক আমি কি বুলি ক'ম সহগ। ঠিক আছে। মানে এই ৰাশিক আমি কি কৰিলোঁ পদত ভাগ কৰিলোঁ। কেনেকৈ ভাগ কৰিলোঁ যে 5x স্কোৱাৰ এটা হৈ গ'ল, মাইনাছ 2x এটা হৈ গ'ল আৰু প্লাছ 4 এটা হৈ গ'ল। এই তিনিটা কি পদ। আৰু এই পদকেইটাত আমি কি পালোঁ চলক আৰু সহগ পালোঁ। কোনকেইটা চলক যিটো আখৰ থাকিব সেইটো চলক আৰু যিটো সংখ্যাত থাকিব সেইটো হৈছে সহগ। সংখ্যাত থাকিব মানে কাৰ লগত থাকিব লাগিব এই চলকৰ লগত পূৰণ হৈ থাকিব লাগিব। ইয়াত সংখ্যা আৰু এটা আছে প্লাছ 4 যিটো অকলে আছে তাৰ লগত কি নাই চলক নাই। সেইটোক আমি কি বুলি ক'ম এই প্লাছ 4ক আমি কি বুলি ক'ম এই প্লাছ 4ক ক'ম আমি ধ্ৰুৱক। প্লাছ 4ক ক'ম ধ্ৰুৱক। মানে যাৰ যোনটো সংখ্যাৰ লগত কি নাথাকিব চলক পূৰণ হৈ নাথাকিব সেইটোক আমি ক'ম কি ধ্ৰুৱক। আৰু যিটো সংখ্যাই হয় কিন্তু তাৰ লগত কি পূৰণ হৈ থাকিব চলকটো পূৰণ হৈ থাকিব সেইটোক ক'ম আমি সহগ। গতিকে সংখ্যাই হয় সহগ আৰু ধ্ৰুৱক দুইটাই সংখ্যাই হয় কিন্তু সহগটো সদায় কি হৈ থাকে চলকৰ লগত পূৰণ হৈ থাকে কিন্তু ধ্ৰুৱকটো সদায় অকলেই থাকে কাৰণ ধ্ৰুৱকৰ কেতিয়াও মান সলনি নহয়। ঠিক আছে। গতিকে ইয়াত প্লাছ 4টো হ'লগৈ কি সহগ। প্লাছ 4টো পদো হয়। এই গোটেই তিনিটা পদ হয় কিন্তু প্লাছ 4টোক আমি কি বুলি ক'ম ধ্ৰুৱক বুলি ক'ম। আৰু এই যিবোৰ x থাকিব আজি যদি এই xৰ লগত আমাৰ y আছে তো yটো কি হৈ যাব চলক হৈ যাব। আৰু এই চলকৰ লগত যিটো সংখ্যা পূৰণ থাকে মাইনাছটোতো কি হৈ যাব সহগ হৈ যাব কাৰণ এই চলকৰ লগত কি হৈ আছে পূৰণ হৈ থাকে। মানে চলক বুলি ক'লে আমি মুঠতে কি বুজিম যে চলক হৈছে যাৰ মান সাল সলনি হৈ থাকে মানে যি আখৰে থাকিব x y বুলি নহয় a b বুলি থাকিব পাৰে যিকোনো ধৰণৰ থাকিব পাৰে। আৰু ধ্ৰুৱক বুলি ক'লে আমি কি বুজাম অকলে থাকিব সংখ্যা হ'ব তাৰ লগত কোনো আখৰ নাথাকে তাৰ লগত কোনো চলক জড়িত হৈ নাথাকে। আৰু ধ্ৰুৱক মানে কি চলকৰ আগত বা চলকৰ লগত যিটো সংখ্যা পূৰণ হৈ থাকে সেইটো হৈছে সহগ। ঠিক আছে। এতিয়া এই ৰাশিৰ বিভিন্ন ভাগ আছে।
আমি ৰাশি চালোঁ ৰাশি কিহেৰে গঠিত পদেৰে গঠিত পদ কিহেৰে গঠিত পদ গঠিত কিহেৰে চলক আৰু সহগে গঠিত ধ্ৰুৱকটোতো এক্সট্ৰা হয় এতিয়া এই ৰাশিৰ ভাগ ধেৰ আছে ৰাশি একপদো হ'ব পাৰে একপদ মানে কি য'ত এটা পদ থাকিব আজি একৰ পৰা ধৰি লোৱা তুমি একৰ পৰা মানে সংখ্যা ধৰি লোৱা আজি 8টোৱে ধৰিলোঁ যদি আমি 5টোৱে ধৰিলোঁ এই সংখ্যাবোৰ যিবোৰ হয় সংখ্যা ই ধ্ৰুৱক হয় সংখ্যা মানে ই অকলশৰে যদি সংখ্যাটো থাকে কি হ'ব সেই পদটোক কি বুলি কওঁ আমি ধ্ৰুৱক বুলি ক'ম কিন্তু সি এটা পদেই হয় ধ্ৰুৱক হ'লেও সি এটা পদ গতিকে সেই পদটো কি বুলি ক'ম আমি একপদ ঠিক আছে এতিয়া একপদ আৰু থাকিব ধৰি লোৱা 2x এইটো একপদ কাৰণ আমি পদ কেনেকৈ ভাগ কৰিম ধৰি লোৱা মানে আহিলোঁ 2x + 3y + 4 যেনিবা 2x + 3y + 4 এইটো এটা কি ৰাশি ইয়াক পদ আমি কেনেকৈ ভাগ কৰিছোঁ এই প্লাছবোৰে প্লাছ মাইনাছ যিবোৰ থাকিব সেইবোৰে ভাগ কৰিব যাব ঠিক আছে এতিয়া এই প্লাছটো এইফালে কি আছে 2x আছে এটা পদ হৈ গ'ল এইটো 1 নম্বৰ পদ প্লাছটো 3y আছে এইটো 2 নম্বৰ পদ প্লাছ 4 আছে এইটো 3 নম্বৰ পদ কিহে ভাগ কৰিলে পদকেইটা প্লাছ আৰু মাইনাছে যদি প্লাছ আৰু মাইনাছে পুৰণে ভাগ নকৰে পুৰণে কি থাকিব পুৰণে কি ভাগ কৰিব পুৰণে তাৰপিছত 2x মানে কি 2 পূৰণ x মানে কি হ'ব ইয়াত কি আছে ইয়াত এইটো সহগ আৰু এইটো চলক ঠিক আছে পূৰণ হৈ থাকিলে কি পূৰণ হৈ থাকে চলক আৰু সহগ পূৰণ থাকিব আৰু যদি যোগ আৰু বিয়োগ থাকে সেই যোগ বিয়োগে কি সলনি কৰে কি বুজায় যে যোগ বিয়োগে ভাগ কৰি পেলাই এই পদকেইটা ঠিক আছে এই পদকেইটা ভাগ কৰি পেলাই কিহে যোগ বা বিয়োগে এতিয়া একপদ মানে কি বুজি পালোঁ যিবোৰ সংখ্যাবোৰ থাকিব সেইবোৰ একপদ যিবোৰ ধ্ৰুৱক হ'ব সেইবোৰ চব একপদ ঠিক আছে যিবোৰ ধ্ৰুৱক থাকিব সেইবোৰ চব একপদ আৰু কি হ'ব এই এনেকৈ যদি থাকে মানে চলক আৰু সহগটো পূৰণ থাকিলেও কি হ'ব সেইটো একপদেই হ'ব যদি ভাগকৈ নাথাকে বোলে 2x একপদ বোলে 3y একপদ ঠিক আছে এইবোৰ চব একপদ এতিয়া দ্বিপদ কোনটো দুটা পদ থাকিব ধৰি লোৱা 2x + 3 যেনিবা মই ক'লোঁ তাত কেইটা পদ আছে প্লাছটোৱে দুভাগ কৰি পেলাইছে নাই 3ক অকলশৰীয়া কৰিছে যদি প্লাছটো ঠাইত যদি আমি 8 টানি দিলোঁ প্লাছটো ঠাইত কি হৈ গ'ল 3 আৰু 2x দুটা পদ ওলাই গ'ল তাৰপৰা ত্ৰিপদ মানে কি য'ত তিনিটা পদ থাকিব ধৰি লোৱা ক'লে যেনিবা এই ধৰি নিবা 2x + 3y + 4 ইয়াত তিনিটা পদ আছেনে প্লাছৰ জেগাত মই 8 পাই দিলোঁ তেতিয়া কি হ'ব তিনিটা পদ ওলাই গ'লনে 2x ওলালে 3y ওলালে 4 ওলালে তিনিটা পদ ওলাই গ'ল আৰু বহুপদ মানে কি বহুপদত কি থাকিব চতুৰ্পদ থাকিব পঞ্চপদ থাকিব ষষ্ঠপদ থাকিব মানে য'ত 4টা 5টা 6টালৈকে পদ থাকিব পাৰে পদ কিহে ভাগ কৰি পেলাই সেইটোৱে মেইন কথা যে পদ কেনেকৈ বাছি উলিয়াম আমি কেইটা পদ আছে কেনেকৈ বাচিম এতিয়া ধৰি লোৱা 2x² + 2x4 + 3x² + 5x + 9 যেনিবা এনেকৈ আছে নিবা ইয়াত দেখা দেখি কেইটা পদ আছে কেইটা পদ ওলালে ইয়াত এটা দুটা 3টা আৰু 4টা পদ এইবোৰ প্লাছৰ যেনিবা মাইনাছ আছে যেনিবা প্লাছৰ জেগাত যেনিবা এইবোৰ মই মাইনাছ বুলি কৰিলোঁ তেতিয়াও কেইটা পদ তেতিয়াও 4টা পদ মাইনাছটো আগে আমি যেনিবা 8টা নিদিলোঁ এনেকৈ প্লাছৰ আগে 8টা নিদিলোঁ মাইনাছৰ আগে 8টা নিদিলোঁ কেইভাগ হ'ল এভাগ দুভাগ 3 ভাগ 4 ভাগ এই 4টা হৈছে কি পদ ঠিক আছে গতিকে পদটো আমি কেনেকৈ বাচিম সেইটো গম পালা নহয় যে পদটো আমি কেনেকৈ বাচিম যে প্লাছ মাইনাছে কি কৰে পদটোক ভাগ কৰি পেলাই কেইটা পদ আছে আমি তাৰ পৰাই গম পাম আৰু সেই পদ এটা পদত মানে 2x4ত এই এক্সটোক মানে যিটো আখৰে থাকিব সেইটো কি বুলি কওঁ আমি চলক বুলি ক'ম আৰু তাৰ লগত যিটো সংখ্যা থাকিব এইটো সংখ্যা নহয় এইটো হৈছে ঘাত যিটো ওপৰত থাকে সেইটো কি বুলি ক'ম ঘাত বুলি ক'ম কিন্তু এই 2টো কি এইটো হৈছে সহগ চলকৰ লগত যিটো সংখ্যা পূৰণ থাকে এইটো সহগ এইবোৰ ঘাত বেলেগ কথা ঘাত সূচক আৰু ঘাতত আমি পঢ়িম ঘাত কি ঠিক আছে এইবোৰ ঘাত এই ওপৰত 2টো আছে এইটো ঘাত এই ওপৰত 2টো আছে এইটো ঘাত ওপৰত 4টো আছে এইটো ঘাত ঠিক আছে সেইবোৰ এতিয়া দৰকাৰ নাই পঢ়িবলৈ সেইটো মাত্ৰ আমি মনত ৰাখিব লাগিব যে যিটো আখৰ থাকিব এইটো চলক আৰু তাৰ লগত যিটো পূৰণ থাকিব সেইটো হৈছে কি সহগ মেইন কথা এইটোৱেই এটা প্ৰশ্ন কৰি চাম যে তলৰ কোনটো একপদ ৰাশি ঠিক আছে একপদ ৰাশি এনেকৈ কোনটো বাচিবলৈ আহিব পাৰে দ্বিপদ ৰাশি বুলি আহিব পাৰে ত্ৰিপদ ৰাশি বুলি আহিব পাৰে যিকোনো ধৰণে আহিব পাৰে যে তলৰ কোনটো একপদ বা দ্বিপদ বা ত্ৰিপদ ৰাশি বুলি বাচিবলৈ আহিব পাৰে ঠিক আছে এতিয়া প্ৰথম কথা পদ কি গম পালোঁ এইটো অকলে আছে 10টো ই ধ্ৰুৱকো হয় লগতে পদো হয় ঠিক আছে তো এইটো অকলে আছে গতিকে ই দেখা দেখি এইটো একপদ হয় কিন্তু আমি বাকীকেইটা বুজি চাম ঠিক আছে এতিয়া এই 5x + 3y²
ইয়াত কি কৈছে দুভাগ কৰি দিওঁ আমি যিটো যদি মানে য'ত চিনটো থাকে যোগ চিন বা মাইনাছ চিন য'তে থাকে তাতে আমি দুভাগ কৰি দিম ইয়াত আমি দুভাগ কৰিলোঁ আৰু ক'ৰবাত প্লাছ মাইনাছ আছে নি এইটোত একো নাই প্লাছ মাইনাছ গতিকে এটা আছিলে এভাগ দুভাগ কৰিলোঁ গতিকে কেইভাগ হ'ল দুভাগ হ'ল গতিকে দুটা পদ ঠিক আছে এইটো কেইটা পদ এইটো দ্বি পদ তাৰপিছত এইটো চাওঁ এইটো কি পদ এইটো দ্বি পদ হ'লনে এইটো দ্বি পদ তাৰপিছত সৰি এইটো প্লাছ হ'ব মাইনাছ হ'ব এইটো টি পদ কাৰণ এইটো মাইনাছ 15a² আছে মানে কেইটা আছে এভাগ দুভাগ গতিকে কেইভাগ হ'ল এভাগ দুভাগ তিনিভাগ হ'ল 5x² + 9x - 15a² আছে গতিকে আমি কেইভাগ কৰিলোঁ তিনিভাগ কৰিলোঁ গতিকে এইটো কি হৈ গ'ল ত্ৰিপদ হৈ গ'ল গতিকে য'তে প্লাছ বা য'তে মাইনাছ থাকিব আমি তাতে কি কৰি পেলাম ভাগ কৰি পেলাম এতিয়া 9x² - 3x + 7 ৰাশিৰ x² সহগ লাগে ঠিক আছে x² সহগ লাগে ইয়াত x² কোনটো এইটো সহগ মানে কি সেই চলকটোৰ লগত যিটো সংখ্যা পূৰণ থাকে সেইটো সহগ ইয়াৰ লগত x² লগত কি পূৰণ হৈ আছে 9 গতিকে 9টো হৈছে কি এই x² সহগ ঠিক আছে সহগ মানে আগৰ পৰা কৈছোঁ মই যে যিটো চলকৰ যিটো সংখ্যা চলকৰ লগত পূৰণ থাকে সেইটো হৈছে সহগ এতিয়া আমাক কাৰ সহগ লাগে x নালাগে x² লাগে x² কোনটো এইটো গতিকে তাৰ লগত কি পূৰণ হৈ আছে 9 গতিকে 9টো হৈছে কি x² সহগ